হেল্ল' ষ্টুডেণ্ট আছাম এডুকেশ্যন 2.4 চাইটকৰ বাবে ধন্যবাদ। তোমালোকৰ বাবে লৈ আহিছোঁ এটা খবৰ যে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট আজি ঘোষণা কৰা হৈছে। তোমালোকক দেখাব বিচাৰিছোঁ যে কেনেকৈ তোমালোকে চেক কৰিব পাৰিবা তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট যিসকলে দিছা 2024 বৰ্ষত তোমালোকে কেনেকৈ চেক কৰিবা। আজি তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। মই তোমালোকৰ সেবা এপৰ জৰিয়তে কেনেকৈ চেক কৰিব পাৰিবা। মই প্ৰথমত সেবা এপত গৈছোঁ। সেবা এপত গৈ মই চেক কৰিছোঁ যে আৰু এটা চেক কৰিছিলোঁ আগতে মই চেক কৰি দেখুৱাইছোঁ তোমালোকে কেনেকৈ চেক কৰিবা। ইয়াতে আহি গৈছে যে HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2024 ৰিজাল্ট C24 বুলি আহিছে। মই প্ৰথমত অলপ ডাউনলোড কৰি দেখুৱাইছোঁ তোমালোকক। ইয়াতে অলপ ৱেইট কৰিবা তোমালোকে। ইয়াতে আহি গৈছে যে মই এটা ৰিজাল্ট তোমালোকক মাৰি দেখুৱাইছোঁ যে কেনেকৈ ৰিজাল্টটো চেক কৰিবা। মই এটা ৰিজাল্ট দেখুৱাইছোঁ তোমালোকক। এনেকৈ তোমালোকে প্ৰথমৰ ৰোলটো এনেকৈ মাৰিবা। অলপ মানে চাৰ্ভাৰ ডাউন হৈ আছে এতিয়া। তোমালোকক ডাঙৰকৈ দেখুৱাত অলপ অসুবিধা হয় ৱেবছাইটটোত। মই সৰুকৈ তোমালোকে গম পাবা মই দেখুৱাইছোঁ। তোমালোকে প্ৰথমত ইয়াতে তোমালোকৰ ৰোলটো মাৰিবা। ৰোলটো মৰাৰ পিছত তোমালোকে তলত ইণ্টাৰ নংটো মাৰিবা। তোমালোকৰ যাৰ নংটো দিয়া আছে চিৰিয়েল নংটো মাৰিবা। মই নংটো মাৰি আছোঁ, তোমালোকে চাই যোৱা। মই এনেকৈ মাৰিছোঁ। নংটো মৰাৰ পিছত তলত কেপচাৰটো দিয়া আছে 6854 এনেকুৱা মাৰিছোঁ। কি ওলাই ইয়াতে ৰিজাল্টটো আহি গৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ। যিয়ে দিছিল তেওঁ পাছ কৰিছে, তাৰ ডিভিজন পাইছে কম্পাৰ্টমেণ্টেল পৰীক্ষা দি। আৰু তোমালোকে জনাবা তোমালোকৰ কি ৰিজাল্ট। তোমালোকে যদি চেক কৰিব নোৱাৰা মোক তোমালোকৰ ৰোল আৰু নংটো দিবা। মই তোমালোকক ৰিজাল্ট মই চেক কৰি দি দিম। আৰু তোমালোকৰ ৰিজাল্ট কোনে কি পাইছে মোক জনাব। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ।